নমস্কাৰ, মই পূৰবী। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ। এইটো ৰেচিপি সকলোৱে জানে, তথাপি মইনো কেনেদৰে বনাওঁ তাকে আপোনালোকক দেখাওঁ। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দুটা ডাঙৰ সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি ল'ম। তাৰপিছত শুকান জলকীয়া 3টামান সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এতিয়া কেৰাহীখন গৰম হোৱাত তাত মই বইল কৰি ৰখা মাংসখিনি দি অলপ সময় লৰাই থাকিম। ভাজি হোৱাৰ পিছত ইয়াত কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি আৰু অলপমান ভাজি ল'ম। লগতে ইয়াত আদা নহৰুৰ পেষ্টটো দি দিম। দি মেলি ধুনীয়াকৈ মিক্স কৰি ল'ম। মাংসখিনি অলপ টাইম ভাজি থাকিম আৰু ইয়াৰ পৰা নিজে নিজে তেল ওলাবলৈ দিম। যিহেতু কেৰাহীখনত মই অলপো তেল দিয়া নাছিলোঁ, মাংসৰ পৰা নিজে নিজে তেল ওলাইছে। ইয়াত এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিম আৰু ইয়াত কেইটামান মছলা মই এড কৰিম। মছলা হিচাপে মই ইয়াত অলপমান ৰেড চিলি, জিৰা পাউডাৰ আৰু মিট মছলা দিম। তাৰপিছত ধুনীয়াকৈ মাংসখিনি মিক্স কৰি ভাজি ল'ম। মাংসখিনিৰ কালাৰ ৰঙচুৱা হৈ অহাত ইয়াত এতিয়া মই পানী এড কৰিম। আপোনালোকে আপোনালোকৰ জোখমতে পানী দিব পাৰে। মই 3 গিলাচ দিছোঁ, যিহেতু আমাৰ ঘৰৰ মানুহে মাংসৰ জোল খাই বেছি ভাল পায়। মই ইয়াত 3 গিলাচ পানী এড কৰিছোঁ। পানী ঢালি ইয়াত মই কাটি থোৱা আলু কেইডোখৰ দি দিম আৰু ঢাকনিৰে অলপ সময়ৰ কাৰণে ঢাকি দিম। 30 মিনিটছমানৰ পিছত ঢাকনিখন উঠাই দি চাইছোঁ, চব ধুনীয়াকৈ উতলি আহিছে আৰু মাংস আৰু আলু সিজিব লৈছে। পানীৰ পৰিমাণটো কমি আহিলে। এতিয়া ইয়াত মই মান ধনিয়া 3 খিলা দি দিছোঁ। মান ধনিয়া দিলে ধুনীয়া চেণ্ট এটা আহিব আৰু অলপ সময় গ্ৰেভিখিনি ডাঠ হ'বলৈ থৈ দিম। এয়া চাওক, আলু ধুনীয়াকৈ সিজিছে। ল' ফ্লেমত এতিয়া মই অলপ টাইম থৈ দিম গ্ৰেভিখিনি ডাঠ হোৱালৈকে। এয়া চাওক, গ্ৰেভিখিনি ধুনীয়াকৈ ইয়াত ডাঠ হৈ গ'ল আৰু মাংসখিনিও সম্পূৰ্ণকৈ সিজিলে। এতিয়া মই গেছটো অফ কৰি দিম আৰু আজি মোৰ তেল নিদিয়াকৈ বনোৱা গাহৰি মাংসৰ কাৰী বনাই ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই চাবচোন। খাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব। শেষত মোৰ ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে আপোনালোক সকলোলৈকে থাকিল অশেষ ধন্যবাদ। নেক্সট নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।